ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজৰ কাৰণে লৈ আহিছোঁ মই এটা ধুনীয়া ৰেচিপি। এই ৰেচিপিটো বনাবৰ কাৰণে কেইটামান ক'লা সৰিয়হৰ আৰু বগা সৰিয়হৰ লাগিব। বগা বাটিটোতে মই আধা বাটি লৈ লৈছোঁ আৰু এই সৰিয়হৰখিনি মই ভালদৰে 5 বাৰমান ধুই লৈ এতিয়া মিক্সাৰ বাটি এটাত মই ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত ফাইন পেষ্ট এটা বনাই ল'ম। আৰু সৰিয়হখিনি দিয়াৰ পিছতে মই আদা নহৰু কেইটামান লগতে দি দিছোঁ। অলপমান পানী দি মই এটা পেষ্ট বনাই ল'ম এতিয়া। আৰু এই ৰেচিপিটো অকণমান বেলেগ ধৰণে বনাম মই। ভিডিঅ'টো একেবাৰে শেষলৈকে চালে আপোনালোকে গম পাব। আৰু এতিয়া মই সৰিয়হখিনি বাতিটোতে থৈ অলপ পানী দিম। পানী মানে হ'ল যি বাতিটোত থকা যিখিনি ছাইডত লাগি আছে সেই লাগি থকাখিনি মই বাতিটো ভালদৰে চাফা কৰি পানী অলপ দি 2 মিনিট সময়মান ঢাকি ৰাখিম। বাতিটো এতিয়া মই ছাইডত ৰাখি থ'ম। এতিয়া মই ভোলটো বাকলিখিনি চুচি মিহি মিহিকৈ কাটি ল'ম। এই ভোলটো আকৌ ঘৰৰ ভোল হয় দেই, একদম ফ্ৰেছ হয়। ৰাতিপুৱাই মানুহজনে 5টামান ভোল পাৰি আনিছিলে। তেওঁ ক'লে যে এই ভোলকেইটা আজি মাছৰ লগত বনাই দিয়া। মই ক'লোঁ যে নালাগে, ভোল আমি সদায় খাই থাকোঁ ভোল তৰকাৰী, গতিকে আজি সৰু মিহি মিহিকৈ এনেদৰে কুটি ল'ম। আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই খাব, বহুত সোৱাদ লগা হয়। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব, নিশ্চয় গম পাই যাব মই কেনেধৰণে বনাই আছোঁ। এতিয়া এনেদৰে মিহি মিহিকৈ কাটি লোৱাৰ পিছতে মই ভালদৰে পানী ধুই ল'ম। ফাৰ্ষ্টত মই এবাৰ ধুই লৈছোঁ কাটি লোৱাৰ পিছতে। এতিয়া আকৌ দুবাৰমান ধুম। ধোৱাৰ পিছতে মই ভোলখিনি ছাইডত ৰাখি থ'ম। যিহেতু মানুহজনৰ ইচ্ছা আছিলে যে ভোল তৰকাৰী খাবলৈ, সেইকাৰণে ভাবিলোঁ যে নাই, সৰিয়হৰ লগতে মই ভোল এটা এড কৰি দিওঁ। সেইবাবে মই ভোলটো ইয়াতে এড কৰি দিম। এতিয়া ভোলখিনি ধোৱা হৈ আনফালে বাতি এটাত হালধি গুড়ি, নিমখ লগতে পানী অলপ দি ঘুটি ল'লোঁ। ইচ্ছা কৰিলে আপোনালোকে মছলাৰ ভিতৰত জিৰা, ৰেড চিলি আৰু যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। কাৰণ মই মছলাটো দিয়া নাই, ভাবিলোঁ আজি এই ৰেচিপিটো মছলা নিদিয়াকৈয়ে বনাম, সেইবাবে মই কোনো ধৰণৰ মছলা দিয়া নাই। আৰু ৰেড চিলিটো মই স্কিপ কৰিছোঁ, কাৰণ মোৰ ল'ৰাজন আছে, সেই ল'ৰাটোক মই খুৱাব লাগিব, সি জ্বলা খাব নোৱাৰে এতিয়া, সেইবাবে মই ৰেড চিলিটো স্কিপ কৰিছোঁ। ৰেড চিলিটো মই একেবাৰে শেষত দিম। কেনেকৈ কি ধৰণে দিওঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চালে গম পাব। আৰু ইফালে মই চন্দা মাছখিনি নিমখ হালধি, এতিয়া মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে মিঠাতেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছতে 5 ফুৰণ কেইটামান মই ফুটাই লৈছোঁ। তাৰ পাছতে নৰসিংহ পাত কেইখিলামান দি দিছোঁ। আৰু এতিয়া যিখিনি হালধি আৰু নিমখ মই ঘুটি ৰাখিছিলোঁ সেইখিনি ঢালি দিছোঁ। এইখিনি এতিয়া 2 মিনিট সময় লৰাই থাকিব লাগিব এনেদৰে। তাৰ পাছতে মই মাছ কেইপিচ তেলতে এনেদৰে দি যাম। আৰু মাছ কেইপিচ দিয়াৰ পাছতে 3 মিনিট সময় থাকিব লাগিব, কাৰণ তলৰ ছাইডটো যাতে ভালদৰে ফ্ৰাই হৈ যায় তেতিয়ালৈকে মই ৰাখি থৈ দিম। আৰু এই চন্দা মাছটো কাৰ প্ৰিয় বাৰু? চন্দা মাছটো মোৰ আটাইতকৈ বেছিকৈ প্ৰিয়, কাৰণ যিবোৰ চালানীয়া চন্দা মাছ হয় সেইটোতো মোৰ আৰু প্ৰিয় আছিল। এতিয়া এইটো লোকেল চন্দা হয়। আৰু এওঁলোকৰ ঘৰত যিহেতু চালানীয়া মাছ নাখায়, সেইবাবে লোকেল মাছকে লৈ আহিছে। আৰু এতিয়া মই মাছ কেইপিচ ভালদৰে লৰাই দিম। আৰু লৰাওঁতে কিন্তু সাৱধান হ'ব লাগিব, যাতে মাছ কেইপিচ ভাঙি নাযায়। মাছখিনি ফ্ৰাই হৈ গৈছে আৰু মাছখিনি একেবাৰে ভাঙা নাই মোৰ, ধুনীয়াকৈ মই লৰাই দিলোঁ। মাছখিনি ফ্ৰাই অলৰেডি হৈ গৈছে। এতিয়া মই যিখিনি সৰিয়হৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি মই এতিয়া ঢালি দিছোঁ। আৰু ঢালি দিয়াৰ পাছতে অলপ সময় লৰাই দিম, যাতে মাছখিনি অকণমান কেৰাহীত লগা নিচিনা হৈছে, সেইবাবে মই অলপ সময় লৰাই দিম। এই মাছখিনি লৰাই দিয়াৰ পাছতে মই ইয়াতে ভোলখিনি এড কৰি দিম, যাতে সমানে সিজি যায়। ভোলটো সিজিবলৈ বেছি সময়ো নালাগে, বহুত কোমল বস্তু হয়, অতি সোনকালে সিজি যায়। ভোলখিনি দিয়াৰ পাছতে মই এতিয়া অলপ সময় লৰাই ভালদৰে উতলিব দিম।
আঞ্জাখিনি ৰেডি হৈ আহিছে। এতিয়া মই আধা চামুচ, সৰু চামুচেৰে আধা চামুচ মই চিলি ফ্লেক্স দিছোঁ। আৰু একেবাৰে শেষত মই ৰেড চিলি এড কৰিম বুলি কৈছিলোঁ যে, এতিয়া মই হেতা এখনতে অকণমান গৰম তেল লৈছোঁ। গৰম তেলতে মই ৰেড চিলি আধা চামুচ দি এনেদৰে মিক্স কৰি ল'ম। ৰেড চিলিখিনি যদি এনেকৈ নিদিয়াকৈ ডাইৰেক্ট যদি আঞ্জাখিনিত ঢালি দিয়া যায়, তেতিয়াহ'লে আঞ্জাখিনিৰ ৰেড চিলিৰ এটা গোন্ধ থাকে নহয়, সেই গোন্ধটো মানে ৰখি যায়গৈ। আৰু এনেকৈ যদি গৰম তেলত মিক্স কৰি দিয়া যায়, তেতিয়াহ'লে ৰেড চিলিৰ গোন্ধটো নাথাকে। ৰেড চিলিখিনি ঢালি দিয়াৰ পাছতে ভালদৰে এনেকৈ লাহে লাহে লৰাব লাগিব, যাতে মাছখিনি ভাঙি নাযায়। আৰু ৰেড চিলি কালাৰটো চাব, আৰু একেবাৰে শেষত ৰেড চিলি কালাৰটো চাব, আৰু কি সুন্দৰ খাবলৈ, কি যে সোৱাদ হৈছিল। আৰু মই এতিয়া মাছ ফ্ৰাই কৰা তেল অলপ ঢালি দি দিছোঁ। এই তেলখিনি ঢালি দিয়াৰ পিছত কি যে সোৱাদ হৈছিল খাবলৈ। একদম এই ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। যিসকলে এনেদৰে খোৱা নাই, এবাৰ হ'লেও খাই চাব, একদম বহুত। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত আছে তেন্তে ফেচবুকৰ পেজটো মোৰ ফ'ল' কৰি ল'ব। ববিতা কিটচেন বুলি আছে, পেজটো গৈ ফ'ল' কৰি ল'ব। তেন্তে আজিলৈ আহিছোঁ।